Hey guys, welcome back to my new vlog. আজি হঠাতে ঘৰত প্লেনিং হৈ গল যে আজি ঘৰত বনাই বলে খাসি মাংস আৰু প্লেন পোলাও। হেতুৰ কাৰণে মই ভাবিলো অলপমান ভিডিও শুট কৰিয়ে লওঁ বুলি আপোনালোকৰ লগতো ভিডিওটো শেয়াৰ কৰো বুলি। তো এয়া এতিয়া ভিডিও শুট কৰি আছো, কিন্তু এতিয়া ঘৰত মাক হেল্প কৰিব লাগিব ভাত বনোৱাত। এতিয়া গৈ আছো এখানে পাঘৰত চাই থাকো আপোনালোকে পুৰা ভিডিওটি। এয়া এতিয়া মই পাঘৰত গৈ আছো। আৰু এয়া এইপিনে মায়ে এতিয়া পাঘৰত চাউল উলাই লৈছে পোলাওৰ কাৰণে, আৰু এয়া এতিয়া ধুই লৈ অলপমান টাইম তিয়াই ৰাখিব। এয়া মায়ে চাউলখিনি ধুই লৈ এতিয়া অলপমান টাইমৰ কাৰণে তিয়াই থৈ দিলে, আৰু এয়া লাগি গ'ল এতিয়া খাচি মাংস ধোৱাত। মা আৰু মই আকৌ খাচি মাংস খাই বৰ ভাল পাওঁ, কিন্তু ঘৰত ভণ্টিয়ে নাখায় আমাৰ। আৰু কোনে কোনে খাই নাখায় কমেণ্টত জনাবচোন। মই হ'লে বৰ ভাল পাওঁ খাই দেই, খাবলৈও লাগে এয়া মাংস, বহুত ভিটামিন আছে। এয়া আদা খুন্দি ল'লে, ইয়াৰ ৰসখিনি ওলাই পোলাওত দি দিব মায়ে, আৰু এয়া এইপিনে কুকাৰ বহাই লৈ মায়ে বনাবলৈ ষ্টাৰ্ট কৰি দিলে। একফালে পোলাও বনাবলৈ ষ্টাৰ্ট কৰি দিলে মায়ে, আৰু আনফালে গেছত বহাই দিলে এয়া মাংসখিনি অলপমান পানী ওলাবলৈ শুকান কেৰাহীত। আৰু এয়া এইফালে মই মাংসৰ কাৰণে আলু কাটি আছিলো। আৰু এয়া মোৰ আলু কাটি হৈ গ'ল। এতিয়া মই ফ্ৰাইও কৰি ল'লো আলুখিনি মাংসৰ কাৰণে। পিছে কিন্তু মায়েহে মাংসটো বনাব দেই। ছাগলী মাংস মই আজিলৈকে বনাই পোৱা নাই, ফ্ৰাইও কৰা নাই মই বনাবলৈ, কিন্তু মই এয়া আলুখিনি ফ্ৰাই কৰি লৈছোঁ এতিয়া। এয়া এইপিনে মায়ে মাংস বনাবলৈ ষ্টাৰ্ট কৰি দিলে, মছলাখিনি আগত গোটেই ভাজি লৈছে। আৰু এয়া স্কুলৰ পৰা আহিয়ে ভণ্টিয়ে মোবাইল চোৱাত লাগি গৈছে। তাইও চাই আছিলে খোৱা বস্তুৱে মোবাইলত, আৰু এইপিনে ময়ো কেতিয়া মাংসটো হ'ব বুলি ৰখি আছোঁ। ৰখি পাছত বৰ হৈ গ'লোঁ। সেইটোৰ কাৰণে ভাবিলোঁ ঘৰত পেৰা আছিলে, তো পেৰাই খাই লওঁ বুলি এয়া পেৰা খোৱাত লাগি গৈছোঁ মই। আৰু এয়া ফাইনেলি গাইজ আমাৰ বনাই হৈ গ'ল ছাগলী মাংস এয়া। আৰু ইয়াত থালবোৰ ৰেডি কৰি লৈছোঁ ভাত খাবলৈ। এইফালে আছে দালি, আৰু এইফালে আছে আমাৰ চিম্পল পোলাও, আৰু এইফালে আছে আমাৰ নেমু, আৰু ঘৰৰে কেঁচা জলকীয়া। আৰু এয়া পোলাওখিনি হৈ যোৱাৰ লগে লগে এয়া মই বাঢ়িবলৈ আহি গ'লোঁ। এতিয়া বহুত ভোক লাগিছিলে, টাইমো হৈ গৈছিলে, তো এয়া বাঢ়িবলৈ লাগি গ'লোঁ মই। আৰু এয়া গাইজ ফাইনেলি মই পোলাওখিনি সকলোৰে কাৰণে বাঢ়ি ল'লোঁ, আৰু এয়া এইফালে সজাই লৈছোঁ নিজৰ কাৰণে থাল। আৰু এতিয়া যাওঁ মই খাবলৈ, তো আপোনালোকে ভিডিঅ'টো পুৰা চাই থাকিব দেই।
এয়া সকলোৰে বাবে পোলাওখিনি বাঢ়ি লৈ নিজৰ থালখন সজাই লৈ এতিয়া নিজৰ ঠাইত বহি লৈছোঁ খাবলৈ, কাৰণ বহু দেৰি ৰখি ৰখি ভোকো লাগি গৈছিলে। তো এয়া খাবলৈ ষ্টাৰ্ট কৰি দিছোঁ মই এতিয়া। হঠাৎ প্লেনিং হৈ যোৱাৰ কাৰণে আজি ভাত খোৱাখিনি দেৰি হৈ গ'ল, কিন্তু দেৰিকৈ খাইছোঁ যদিও ভালেই লাগিলে গাইজ। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ মই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে যোনে যোনে মোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰা নাই তেওঁলোকেও কৰি ল'ব। আহিছোঁ আজিলৈ, বাই বাই।